মোৰ প্ৰথম ৰেল যাত্ৰা বগীবিল দলঙৰ ওপৰেদি। যি কি নহওক, বগীবিল দলঙৰ ওপৰে চলা প্ৰথমখন যাত্ৰীবাহী ৰেলত যাবলৈ পাই মই অত্যন্ত সুখী। লগতে আপোনালোককো এটা ভিডিঅ' আগবঢ়ালোঁ, চাব পাৰে। ডিচেম্বৰ 2018 ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উদ্বোধন কৰে। আমি বগীবিল দলঙৰ ভিতৰত বৰ্তমান যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই ছাইডত বহুত মানুহৰ ভিৰ। আপোনালোকেতো টেলিভিশ্যনত দেখিছে, তথাপিও মই মোৰ ফালৰ পৰা এটা দিওঁ বুলি ভাবিলোঁ। এয়া ট্ৰেইন যাত্ৰা ধেমাজিৰ পৰা ডিব্ৰুগড়ৰ। বগীবিল দলঙৰ দৈৰ্ঘ্য 4.94 কিলোমিটাৰ, অৰ্থাৎ 4.94 কিলোমিটাৰ, আৰু খুঁটাৰ সংখ্যা 42টা, 42 পিলাৰ্ছ। ডাবল ট্ৰেকযুক্ত ট্ৰেইন লাইন বগীবিল দলঙৰ ভিতৰত। ঠাণ্ডা বতাহ মাৰি আছে কাষত। এয়া পানী। ট্ৰেইনখন ধুনীয়াকৈ সজাই তোলা হৈছে, ভাল লাগিছে চাই। এয়া বালিচৰবিলাক। বেলুন। বহুত কম সময় লাগে। আগতে যিহেতু ডিব্ৰুগড়ৰ পৰা ধেমাজি যাবলৈ আপোনাৰ সময় লাগিছিল 1 ঘণ্টা ওচৰা-ওচৰি, বৰ্তমান 10 মিনিটত অতিক্ৰম কৰিব পাৰিব। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সিপাৰ হ'বলৈ মাত্ৰ 10 মিনিট লাগিব সময়। এয়া ব্ৰহ্মপুত্ৰৰ মাজভাগ। ডিব্ৰুগড় পালোহি। ভিডিঅ'টো মাজতে পজ কৰিছিলোঁ, সেইকাৰণে সোনকাল হ'ল সময়। বহুত মানুহ, বহুত ভিৰ আছে মানুহ। চাওক আপোনালোকে, সকলো আজিৰ দিনটোৰ কাৰণে আশা কৰি আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু পাৰিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো, যাতে মই উৎসাহ পাওঁ দ্বিতীয় ভিডিঅ' আপলোড দিবৰ কাৰণে। ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।